Gurudev,
ভাল লাগে তেতিয়া মই তোমাক সেই শ্ৰীহৰি গীতটি শিকাম তুমি মোৰ লগত থাকি শ্ৰীহৰি গীত শিকিবা নিশ্চয় শিকিম গুৰুদেৱ আপুনি মোক শ্ৰীহৰি গীত শিকাই দিয়ক মই একান্ত মনেৰে গাই যাম তেন্তে শুনা আহা হৰি নামে হৰি নামে হৰি নামে হৰি মই তোমালোকৰ বক্তব্য শুনি বৰ সন্তোষিত হলো বাৰু বাছা তোমাৰ নাম কি আৰু তুমি ক'ত বাস কৰা মোক সকলোৱে দয়াল বুলিয়ে মাতে এই সংসাৰত মোৰ ঠাই বাসস্থান নাই যি দেশৰ বালকসকলে একান্ত মনে শ্ৰীহৰিৰ চৰণত মূৰ্তি স্থিৰ ৰাখে সেই দেশতে মই পিছতে বাস কৰোঁ আৰু ধ্ৰুৱৰ মুখত হৰিগীত শুনি মই লৰি আহিছোঁ তোমাৰ লগতে পিছতে বাস কৰে বুলি তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল ধ্ৰুৱ আজি তোমাক লগ পাই মই বৰ আনন্দিত হৈছোঁ তুমি বাৰু মোৰ লগত সদায় থাকিবানে নিশ্চয় থাকিম ধ্ৰুৱ এতিয়া আমি গুৰুদেৱৰ ওচৰত গীত শিকোঁ আহা বল গুৰুদেৱ এওঁ মোৰ লগত থাকি আপোনাৰ গীত শিকিবলৈ আহিছে আপুনি তেওঁকো গীত শিকাই নিশ্চয় নিশ্চয় শিকাম ধ্ৰুৱ তুমি অতি ভাগ্যৱান সেইবাবে শ্ৰীহৰিৰ গীত শিকিবলৈ ইচ্ছা কৰা বালকক তুমি লগ পাইছা বাছা আজিৰ পৰা তুমি ধ্ৰুৱৰ লগতে থাকিবা মই দুয়োজনকে শ্ৰীহৰিৰ গীত শিকাম ধ্ৰুৱ এতিয়া এই বালকক মাতৃৰূপে তুমি পৰিচয় কৰি দিয়া আৰু মই নিজ কৰ্তব্য